Hello friends, welcome to my YouTube channel. Friends, আজি টপিকটো হল হোলি আহি আছে হোলি কালাৰ লগাব সবে বিভিন্ন ধৰণৰ কালাৰ লগাব আৰু কিছুমানে কালাৰ লগাই প্ৰবলেম ফেস কৰে আৰু হস্পিটেল যাব লগা হয় কেতিয়াবা তাৰে ওপৰত এটা ভিডিঅ' বনাম এইটো হেল্থৰ ওপৰত বাকি ভিডিঅ'টো চাই লাইক দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট দিব বাকি স্টাৰ্ট কৰো আৰু ফ্ৰেন্ডছ ভিডিঅ'টো লিখি লৈছো টিপছ কেইটা কৈ যাই থাকিম হোলি দিনটোত কেনেকৈ তাৰমানে আমি কালাৰ ইউজ কৰিব লাগে কি লগাব লাগে বডিত কি লগালে ভাল অলপ তাৰে ওপৰত টিপছ দিম লেটস ষ্টাৰ্ট দ্য ভিডিঅ' ফ্ৰেন্ডছ ৰং লগোৱাৰ আগত আলুৰ ৰস আৰু নেমুৰ ৰস একেলগে মিক্স কৰি কটনেৰে মুখত লগাব এইটো ফাৰ্স্ট নাম্বাৰ টিপছ ফ্ৰেন্ডছ এটা সেকেন্ডত কম যাৰ হাওলইনা আছে সালকুঁৱৰীৰ ৰস লগাব সালকুঁৱৰীৰ ৰস লগত অলপ পদিনা ৰস তুলসী পাতৰ ৰস মিক্স কৰি মুখত লগাব এইটো 2 নম্বৰ টিপছ ফ্ৰেন্ডছ ইবা থাৰ্ডটো যা ড্ৰাই হয় স্কিন তাৰ মানে যা শুকান স্কিনবোৰ তেওঁলোকে গাখীৰৰ সৰ মৌ বিলাহীৰ ৰস মিক্স কৰি আগতীয়াকৈ সানি ল'ব থাৰ্ড নম্বৰ পইণ্টটো ক'লো এতিয়া ফৰ্থটো কেতিয়াবা বেয়াকৈ মেজেণ্ট ৰং হাত ডিঙিত পিঠিত লগা দেখা যায় কিছুমান কালাৰ মেজেণ্ট শক্ত হয় সেইবাবে হাত ভৰিত চন্দন আৰু মুলতানী মাটিৰ পেষ্ট বনাই লগাব তেতিয়া ভাল নাও 5 নম্বৰ টিপছ চুলিত নাৰিকল তেলৰ লগত জেতুকা পাত মিহলাই লগত এটা কণী মিহলাই লগাব চুলিৰ শুকান ভাব হোৱাৰ পৰা ৰক্ষা কৰিব শুকান হোৱাৰ পৰা ৰক্ষা কৰিব নাও 6 নম্বৰ টিপছ আমি বহুত সাবন ইউজ কৰোঁ গা ধুতে ৰংটো গুচোৱাৰ কাৰণে তেতিয়া স্কিনখন ড্ৰাই হৈ যায় সেইবাবে গা ধোৱাৰ পিছত ভাল কোম্পানীৰ বডি লোচন লগালে ভাল নাও 7 নম্বৰ টিপছ লাষ্ট এইটো যদি কালাৰটো যোৱা নাই বডিৰ পৰা তেতিয়া অলপ নাৰিকল তেল ফেচ ভৰি আৰু হাতত যতে কালাৰ লাগি আছে তাত নাৰিকল তেল অলপ এখন পাতল কাপোৰেৰে অলপ কুহুমীয়া পানী অলপ গৰম পানী তিয়াই কাপোৰখন তিয়াই লাহে লাহে মুচি দিলে ভাল হৈ যাব এইকেইটা টিপছ ক'লো ফ্ৰেণ্ডছ 7 টিপছ আৰু সবকে হেপী হোলি দিলোঁ আৰু বাকী আপোনালোকৰ ফ্ৰেণ্ডছ